অপৰাধীসকলক কিয় ধৰা হোৱা নাই? লাডিজ দলখন তেওঁক ইমান দিনে কিয় এৰেষ্ট কৰা হোৱা নাই? মা অ' মা মোৰ দেৰি হৈছে। অকণমান ৰচোন হৈছে। জলপান খাই যা আকৌ। নালাগে মা, ভাইটি হাতত জলপান পথাৰলৈ দি পঠিয়াবি। অজয় অজয় অজয়টো উঠিব হোৱাই নাই নে? অজয়টো উঠিব হ'লনে? উঠ আকৌ। ককায়েৰে পুৱাতে হাললৈ ওলাই গ'ল আৰু তোৰ এতিয়াও উঠিব হোৱা নাই। ককায়েৰে পথাৰত জলপান দি আহিবি। উঠ যা। দাদা ভাইটি তই আহিলি? মইতো অথনি আহিলোঁ, পিছে সেইফালে ভেবা লাগি লাগি কি চাই আছিলি? ল জলপান ল। অঁ চাহ লওঁ। অঁ হেৰা এই মাজনী ঘৰত নাই নেকি? এই ৰাতিপুৱাৰ পৰা তাইক এবাৰ যে দেখা নাই। তাই আহিবৰ পৰাই ওলাই যোৱাই নাই নহয়। আজি আকৌ তাই ঘৰৰ পৰা পুৱাই ওলাই গ'ল। অঁ হয় নেকি? অঁ তাৰমানে তাই গাঁও ফুৰিব গ'ল। ভালেই হ'ল দিয়া। এইবাৰ মই দেই।
ডন কিয় কৰিছ তহঁত গলি নে ইয়াৰ পৰা তই ল'ৰাটোৰ কথা কি ভাবিছ মাক নোহোৱা ছোৱালী ককাইৰ বোৰেতো ঘৰে এৰিলে মইনো আৰু তোক কিমান ৰখিম ল'ৰাটো ভাল বুলি কৈছো মই বিয়া নহওঁ মই তোৰ লগত ঘৰতেই থাকিম ডিঙিচকে খংটো উঠিয়ে যায় নাৱত উঠাই এপাক ফুৰাই দিওঁ তোৰ লগত চুপতি মাৰি থাকিবলৈ মোৰ এতিয়া সময় নাই মই যাওঁ আজি জয়ৰামদেউ আহিছিল বন্ধকত থকা মাটিখিনি মই মুকলাম বুলি কৈ দিলো তাৰ মানে তই মোৰ পৰা হিচাপ উচুল কৰিবলৈ আহিল হা নাই নাই দেউ পিতাইহে ঢুকাল তোৰ ল'ৰাটো জীয়াই আছো নহয় মই থাকোঁতে তই এইখন কি কৰিবলৈ ওলাইছ তই কাৰ কাৰণে কাম কৰিবলৈ যাওঁ তোৰ কাৰণে নে মোৰ কাৰণে তোৰ কাৰণেও নহয় মোৰ কাৰণেও নহয় বোপাই আমাৰ কাৰণে কন্তিলা তই সঁচাকৈ কৈছ তো দেউতা ঈশ্বৰ মোৰ লগত ওলাব নদীৰ ঘাটলৈ নিজ চকুৰে চাই আহিব সিহঁত হালৰ পিৰিতি এনেকেনো কিয় কৈছ শুন পাহি মইতো ডেকা ল'ৰা বুজিবলৈ কিটো বাকী থাকিল দেউতা ঈশ্বৰ গোটে মৰো মই এইবোৰ কণ্টিলিকাৰ চকুতহে পৰিবলৈ পায় যাব ওলালি তহঁতৰ ভাল পিছে আপোনাৰ তহঁতি অকণমান ৰহচোন মা ঐ দেৰি হৈছে যাওঁ বল কংকনা দেৰি হৈছে বল যাওঁ অনামিকা তোমালোক দেখ বাহিৰত ৰৈ আছা যে যোৱা ভিতৰলৈকে যোৱা অনামিকা ভিতৰতে আছে হেৰা শুনিছানে অলপ এফালে আহাচোন কওকচোন আজি অহা মোৰ অকণমান পলম হ'ব আহোঁতে চলিয়া ঘৰত সোমাই ছোৱালীজনীক খবৰ এটা লৈ আহিম অন্তৰা আহিলে নেকি তাইকতো সৰুতে দেখা এতিয়া চাগে বহুত ডাঙৰ হ'ল এতিয়া মই আহোঁ বাৰু
হে প্ৰভু তুমি গতি এটা লগাবা এজনে মুখত ঢাক্কা এটা দি পেলাই গুচিয়ে গ'ল কৃষ্ণ 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 বাইদেউ মোক মাতিছিলে নেকি মাজনীক চাহ একাপ দিয়া বিজুলী বা মা ক'ত বাইদেউ ৰান্ধনী ঘৰত আছে পিছে তুমি সাজি কাচিনো কলৈ যোৱা অন্তৰা চাহ মা মই পাপৰিয়াতে ঘৰ পৰা আহোঁ বান্ধৱী বাৰু যা বান্ধৱীক আমাৰ ঘৰলৈ লৈ আহিবি বাৰু মা মই এতিয়া যাওঁ ঠিক আছে ঠিক আছে তোমালোকে কি খেলিছা মোক খেলাবানে নাই নাই আমি একো খেলা নাই ন আৰু খেলিব নালাগে ঘৰলৈ যা তহঁতি এবাৰ গলি নে গলি নে কিয় মই খেলিম বুলি কওঁতে সিহঁতক পঠিয়াই দিলা বাৰু হ'ব দিয়া মোৰ নাম অন্তৰা আৰু তোমাৰ মোৰ নাম অজয় পিছে সিদিনাখন তুমি কিয় হাঁহিছিলা কিয় হাঁহিছিলা জানানে কিয় মা মা তই আহিলি হাত ভৰি ধুগে মই ভাত বনাওঁগৈ মা ভাইটিক যে দেখা নাই তাৰনো কি কাম আছে চাগে ক'ৰবাত টহলি দাদা তই সৰুটা কথাকে কৈ থাক মোকতে ভাল নাপাওঁ নেকি নহয় তইতো মোৰ প্ৰাণৰ প্ৰাণ এইবোৰ কি হৈছে আপোনালোকৰ চহৰত এই অপৰাধীসকলক কিয় ধৰা হোৱা নাই লাৰিছ দল না তেওঁক ইমান দিনে কিয় এৰেষ্ট কৰা হোৱা নাই
পাপৰি তোমালোকে আহিলে ভালে কৰিলা বুজিছা এইবাৰ কিন্তু বিহুত তোমালোকেও নাচিব লাগিব নে কি কোৱা হা অজয় দা এবাৰ আমিয়ে নহয় অন্তৰা এবাৰ আমাৰ লগত বিহু নাচিব পিছে এটা কথা চহৰত থকা ছোৱালীয়ে গাঁৱত বিহু নাচিব পাৰিব জানো নিজৰ গাঁৱৰ বিহু দলটিত নাচিব নোৱাৰিম জানো আমি বোলে দেখিলেহে গম পাম নে কি ক অজয় তই ঠিক কথা কৈছ হয় বিপ্লৱ দা অজয় দা অন্তৰা সঁচাকৈ বিহু বৰ ভাল নাচে তেনেহ'লে তই বাঁহীকে বজা মই ঢোলকে বজাই যাওঁ আৰু ধেমালি আমি
কথাটো তুমি মাজনীক ক'বা ল'ৰাটো এইকিদিনতে আমাৰ ঘৰলৈ অহা কথা তাইক ল'ৰাটোৰ বিষয়ে আপুনি ক'লেই ভাল হয় নেকি দেউতা মাজনী অকণমান এইফালে আহাচোন তোমাৰ লগত অলপ কথা আছে মাজনী তোমাৰ এটা বৰ ভাল খবৰ আছে ভাল খবৰ কি দেউতা মাজনী মোৰ বাল্য বন্ধু অৰুণ বৰাই তেওঁ ল'ৰাৰ লগত তোমাৰ এটা বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে সেয়েহে তেওঁ ল'ৰা অমিত দুই এদিনতে আমাৰ ঘৰলৈ অহা কথা তেনেহ'লে দেউতাই মোৰ বিয়াৰ কথা ভাবিছে কিন্তু মই আন কাৰোবাক মাজনী তাৰমানে তুমি কাৰ কথা কৈছা অজয় অজয় তাৰমানে আমাৰ গাঁৱৰে ল'ৰা ঠিক আছে ঠিক আছে ঠিক আছে তেন্তে সিহঁতৰ ঘৰৰ মানুহক আমাৰ ঘৰলৈ আহিব ক'বা দেউতা তই ল'ৰাটোৰ কথা কি ভাবিছ মাক নোহোৱা ছোৱালী ককাইৰ বোৰেতো ঘৰে এৰিলে মইনো আৰু তোক কিমান ৰখিম ল'ৰাটো ভাল বুলি কৈছো মই বিয়া নহওঁ মই তোৰ লগত ঘৰতেই থাকিম ডিঙিচকে খংটো উঠিয়ে যায় নাৱত উঠাই এপাক ফুৰাই দিওঁ তোৰ লগত চুপতি মাৰি থাকিবলৈ মোৰ এতিয়া সময় নাই মই যাওঁ আজি জয়ৰামদেউ আহিছিল বন্ধকত থকা মাটিখিনি মই মুকলাম বুলি কৈ দিলোঁ তাৰ মানে তই মোৰ পৰা হিচাপ উচুল কৰিবলৈ আহিল হা নাই নাই দেউ পিতাইহে ঢুকাল তোৰ ল'ৰাটো জীয়াই আছো নহয় মই থাকোঁতে তই এইখন কি কৰিবলৈ ওলাইছ তই কাৰ কাৰণে কাম কৰিবলৈ যাওঁ তোৰ কাৰণে নে মোৰ কাৰণে তোৰ কাৰণেও নহয় মোৰ কাৰণেও নহয় বোপাই আমাৰ কাৰণে কণ্টিলা তই সঁচাকৈ কৈছ তো দেউতা ঈশ্বৰ মোৰ লগত ওলাব নদীৰ ঘাটলৈ নিজ চকুৰে চাই আহিব সিহঁত হালৰ পিৰিতি তেনেকেনো কিয় কৈছ সোণ পাহি মইতো ডেকা ল'ৰা বুজিবলৈ কিটো বাকী থাকিল দেউতা ঈশ্বৰ কতে মৰো মই এইবোৰ কণ্টিলিকাৰ চকুতহে পৰিবলৈ পায় বিজয় বহা তোমাক যে মাতিছো আজি কি কাৰণে মাতিছো তুমি নিশ্চয় কাৰণটো জানা অন্তৰা মোৰ একমাত্ৰ ছোৱালী এই অজস্ৰ সম্পত্তি কাৰ নিশ্চয় এই কথা জানি তোমাৰ ভাইটি অজয়ে তাইৰ দৰে এজনী সহজ সৰল ছোৱালী বিশ্বাস প্ৰেমৰ অভিনয় এনেস্থলত তোমালোকে কেনেকে ভাবিলা পুতৌ লগা ঘৰ এখনৰ লগত মোৰ ছোৱালীৰ সম্বন্ধ হ'ব বুলি খবৰদাৰ আৰু নক'ব আমি দুখীয়া হ'ব পাৰোঁ
মানুহক কেনেকৈ মান সন্মান কৰিব লাগে আমি জানো। আৰু শুনক, নিজৰ ঘৰত যদি ছাগলীয়ে লোকৰ ঘৰত ফুল খায় তেনে ছাগলী বান্ধি থোৱাই ভাল। বছ আৰু ক'ব নালাগে, ওলাই যোৱা। দাদা দাদা কি হ'ল? বিজয়, মা, তেনে এখন ঘৰৰ লগত সম্বন্ধ কৰিব যোৱাটো আমাৰ বাবে উচিত নহয়। অন্তৰৰ দেউতাকে কি ক'লে জানো? মা, মই কাইলৈ চহৰলৈ যাম। ভাবিছোঁ অজয়ক তাৰে কোনোবা এখন কলেজত নাম লগাই দিম। মা, সি আৰু আগলৈ পঢ়িব লাগিব। মা, মই আহোঁ। যা বোপাই, ঈশ্বৰে তোক কুশলে ঘূৰাই আনক। দাদা, চহৰ পৰা আহোঁতে মোলৈ তই কি আনিবি? মোৰ মৰমৰ ভণ্টি জানিলে কিবা এটাতো আনিবই লাগিব, নহ'লে জানো তই দাই এৰিবি। অ' মা, ভাইটি ক'ত গ'ল? অঁ, সি আজি পুৱাই ক'লৈনো ওলাই গ'ল জানো? হ'ব মা, মই আহোঁ। ভাইটিক তই কবি। ভাইটি, দাদা দাদা তই মোক ক্ষমা কৰি দিবি দাদা। ভাইটি, তই দুখ নকৰিবি। এতিয়া তই ঘৰলৈকে যা। ঐ ঐ পাই গ'লো, উঠ। কি হ'ল? পালোহি। পাই গ'লোহি নেকি? অঁ, পাই গ'লো। তেতিয়াহ'লে বল 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 বল।
বল আলহী আহিছে আহক আহক আহা আহা তোমালোক আহিবা বুলিয়ে ভাবি আছিলো বাটত একো অসুবিধা হোৱা নাইতো অসুবিধা আন্টি নক'ব আৰু বাটত ইয়াৰ কি যে নাকৰ ঘৰঘৰণি পিছে খুৰী বৰ ভোক লাগিছে কিবা এটা খাই লোৱা যাওঁ নে কি কয় খুৰী তেনেহ'লে ব'লা ভিতৰলৈকে যাওঁ বলক বৰ ভাল কথা তোমালোক অকণমান বহা মই ভিতৰৰ পৰা আহিছোঁ মাজনী এইফালে আহাচোন মাজনী এওঁ হ'ল অমিত নমস্কাৰ মাজনী বহা এই মাজনী মই যে তোমাক কৈছিলোঁ মোৰ বাল্য বন্ধু অৰুণ বৰা এওঁ তেওঁৰে ল'ৰা লাজ কৰিছে অকণমান কি হ'ল তোৰ ইমান ভাগৰ জোজৰে আহিছ যে বিজয় কি হ'ল নকওঁ কিয় তই এইবোৰ কি হৈছে আপোনালোকৰ চহৰত এই অপৰাধীসকলক কিয় ধৰা পালে লাডিজ দত্ত তেওঁ কিমান দিনে কিয় এৰেষ্ট কৰা হোৱা নাই
অমিত চাহ লোৱা। খুৰী শুনকচোন অকণমান। খুৰী এইকেইদিনত দেখিছোঁ অন্তৰা মনটো দুখত থকা যেন লাগে, কিয় বাৰু খুৰী? অমিত, তুমি অহাৰ পৰা ক'তো ওলাই যোৱাই নাই নহয়? হেৰা, মাজনীক ক'বা অমিতক অকণমান গাঁওখন ভালদৰে ফুৰাই আনিবলৈ, দুই অলপ চাহ চিনাকি হ'ব, নহয়নে বাৰু? অমিত, তুমি অলপ বহা, মই বাগানৰ ফালৰ পৰা আহোঁ। ঠিক আছে বাৰু। কি হল বিজুলী? কি চাই আছ? চহৰৰ পৰা আহি জাকে তাকে খুন্দিয়ালে দাইল নগলে, কিন্তু কথাটো মই কৈ দিলো। তুমিতো ইতিমধ্যে মোৰ বিষয়ে সকলো কথা গম পাইছেই। নহয় অমিত দা, আপুনি মোৰ বিষয়ে একোৱেই নাজানে। নাজানো বাবেতো তোমাক সুধিছো। আৰে দোস্ত, কি চিন্তা কৰি আছ? নহয় অন্তৰা। অন্তৰা? এতিয়াতো তই একেবাৰে হয়নে সপোনে অন্তৰাকে দেখা পাতিবি, হয়নে? আমাৰ কথা ভাবিবলৈ তোৰতো এতিয়া সময় কথা। বাৰু কচোন, তহঁতৰ সম্পৰ্কটো এতিয়া কিমান দূৰ আগবাঢ়িছে? নহয় তাইক দেখিলে এনে লাগে তাই আন কাৰোবাক ভাল পায়। আজি খেলি ভাল লগা নাই। তই ঠিকে কৈছ, অজয়দা নহলে খেলি ভালে নালাগে। অজয়দা আমাৰ লগত আৰু নেখেলা নেকি? তহঁতি চিন্তা নকৰিবি, অজয়দা আমাৰ লগত আকৌ
বৰ বেয়া লাগে ন ঐ আজি আৰু খেলিবলৈ মন যোৱা নাই যাওঁ বল যাওঁ বল তুমি নুবুজা কিয় বুজিম কি বুজিম দেউতাই মোৰ বিয়া ঠিক কৰিছে যদি তুমি মোক এতিয়াও শুনিবা তেন্তে মই ঘৰত কোনোবা আছেনে? নমস্কাৰ মোক চাগে আপুনি নিশ্চয় চিনি পোৱা নাই হয় পিছে তুমি মই অজয়ৰ বন্ধু পিছে অজয় ঘৰত আছেনে? সি আছে তুমি বহাচোন মা অজয় তোমাৰ বন্ধু আহিছে তোমালোকে কথা পতা মই ভিতৰৰ পৰা চাহ লৈ আহোঁগৈ নমস্কাৰ নমস্কাৰ অৱশ্যে মই আপোনাক চিনি পোৱা নাই নিশ্চয় চিনি নাপাব মই ইয়াৰ নহয়েই মই টিকেন্দ্ৰ চলিহা ঘৰৰ আলহী পিছে এটা কথা সেইদিনা তোমাক আৰু অন্তৰাক মই একেলগে দেখা পালোঁ মইতো ইয়ালৈ আহিছিলোঁ অন্তৰাক নিজৰ কৰি ল'ব অজয় পিছে তোমালোকৰ মাজত কিবা এটা আছে সেইকাৰণে ভাবিলোঁ এবাৰ যোৱাৰ আগত তোমাৰ লগত চিনাকি হওঁ অজয় তুমি সঁচাকৈ ভাগ্যৱান তাইৰ হৈ তুমি আছা আহিছোঁ তই ল'ৰাটোৰ কথা কি ভাবিছ মাক নোহোৱা ছোৱালী ককাইৰ বোৰেতো ঘৰেই এৰিলে মইনো আৰু তোক কিমান ৰখিম ল'ৰাটো ভাল বুলি কৈছো মই বিয়া নহওঁ মই তোৰ লগত ঘৰতেই থাকিম ডিঙিচকে খংটো উঠিয়ে যায় নাৱত উঠাই এপাক ফুৰাই দিওঁ তোৰ লগত চুপতি মাৰি থাকিবলৈ মোৰ এতিয়া সময় নাই মই যাওঁ আজি জয়ৰামদেউ আহিছিল বন্ধকত থকা মাটিখিনি মই মুকলাম বুলি কৈ দিলোঁ তাৰ মানে তই মোৰ পৰা হিচাপ উচুল কৰিবলৈ আহিল হা নাই নাই দেউ পিতাইহে ঢুকাল তোৰ ল'ৰাটো জীয়াই আছো নহয় মই থাকোঁতে তই এইখন কি কৰিবলৈ ওলাইছ
তই কাৰ কাৰণে কাম কৰিবলৈ যাওঁ? তোৰ কাৰণে নে মোৰ কাৰণে? তোৰ কাৰণেও নহয়, মোৰ কাৰণেও নহয় বোপাই, আমাৰ কাৰণে। কণ্টিলা, তই সঁচাকৈ কৈছ তো? দেউতা ঈশ্বৰ মোৰ লগত ওলাব নদীৰ ঘাটলৈ, নিজ চকুৰে চাই আহিব সিহঁত হালৰ পিৰিতি। তেনেকেনো কিয় কৈছ সোণ পাহি? মইতো ডেকা ল'ৰা। ডেকা ল'ৰা? বুজিবলৈ কিটো বাকী থাকিল? দেউতা ঈশ্বৰ কতে মৰো মই, এইবোৰ কণ্টিলিকাৰ চকুতহে পৰিবলৈ পায়। হেল্ল', চলিহা, কথাটো শুনি বৰ সন্তোষ পালোঁ। তেওঁলোকৰ পচন্দ হ'ল যেতিয়া আমি তেন্তে কান্দি অন্তৰা, অন্তৰা, তোমাৰ বাবে এটা ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজ? কিনো? তাকনো মই কেনেকৈ ক'ম, তুমি মোৰ লগত গ'লেহে গম পাবা।
অন্তহৰ বৰষত দেহা ছাতি ফুটি একোকে বুজাবনো অ অন্তৰা কাষলে আহানা অ অন্তৰা কাষলে আহানা দুগালেহে দুচুমা মোৰ দিবলে মন যায় ঐ দুগালে দুচুমা মোৰ দিবলে মন যায় আমি এতিয়া সিহঁতৰ বিয়াখনৰ দিনবাৰ ঠিক কৰিব লাগে নে কি কোৱা আপুনি কথাটো ঠিকেই কৈছে পণ্ডিতে সিহঁতৰ বিয়াখনৰ অহা মাহৰ 17-18 তাৰিখটো শুভ হ'ব বুলি কৈছে পিছে আমাৰ অন্তৰা কাৰ্য দেখা নাই তাই ভিতৰতে আছে ৰ'ব মই মাতি দিছোঁ অন্তৰা এইটো কি হৈছে আপোনালোকৰ চহৰত এই অপৰাধীসকলক কিয় ধৰা হোৱা নাই লাদিছ দত্ত তেওঁ কিমান দিনে কিয় এৰেষ্ট কৰা হোৱা নাই অজয় 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 মাজনী তই অজয় কিমান ভাল পাৱ অন্তৰা চোৱাচোন তোমাৰ ওচৰলৈ কোন আহিছে
la la